ফ্ৰেণ্ডছ এইবাৰ আপোনালোকক খালি এনে মানে বেছিক ভিউখিনি এখন দেখাই দিম। এইটা হ'ল আমাৰ মেইন মেচিনটো হা। এইটো হ'ল আমাৰ মানে মেইন হাইড্ৰলিক। ইয়াতে মানে ইটা আমাৰ বনোৱা হ'ব, ইয়াতে ইটা বনাব। তো বাকী আমি এই পেনেলবিলাকৰ কাম কৰিছিলোঁ, আপোনালোকৰ ইলেক্ট্ৰিকেল ভিডিঅ'ত চাব। যদি হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো আজি দোকানৰ পৰা ব্লগটা ষ্টাৰ্ট কৰিছোঁ। তো আজি আমাৰ মানে পাইপৰ কাম আছে, তো আমি যাব ওলাইছোঁ এটা ফেক্টৰীত। তো বৰ্তমান আমি মালখিনি আমি ৰেডি কৰিম ওলাবৰ কাৰণে। তো হ'ল আমাৰ যিখিনি মানে মেটেৰিয়েলত লাগিব দৰকাৰ, তো বাকী ইয়াতে বাকীগিলা আছে। তো আমাৰ ৰুবুল ভাই ওলাই আছে। তো যিহেতু আমি মানে তাতে যাম, তো তাতে হ'ল বস্তুটো ফেক্টৰী হয়, তাতে মানে ইটা ফেক্টৰী হয়। তাতে মানে পাইপ লাইনৰ কামখিনি তাতে কৰি দিব লাগিব। মানে পাইপ লাইনত আমি UPVC পাইপ দি ব্যৱহাৰ কৰিম। তো যিহেতু পাইপবিলাক মানে তাতে ফেক্টৰীটো UPVC পাইপটো মানে ভাল হয়, মানে বাহিৰৰ কাৰণে বিশেষ কৰি বহুত ভাল হয়। এইটো হ'ল বগা পাইপ বুলি কোৱা যায়। বাকী আজি আমাৰ গুডুম আমাৰ ৰেডি হৈ আছে, তো বস্তু সঞ্জয় আছে মাল লৈ, মাল হিচাপ কৰি। তো বাকী আমাৰ চাৰে চাই আছে। তো ফ্ৰেণ্ডছ বৰ্তমান কামৰ জেগাত আহি গ'লোঁ। তো ইয়াতে আমাৰ কাম আছে, আমাৰ পিছফালেদি আপোনালোকে দেখিব পাৰিছে। তো এইটো হ'ল আমাৰ মানে ফেক্টৰীটো, ইয়াতে মানে আমাৰ প্লাম্বিঙৰ কাম কৰি দিব লাগিব। তো বাকী আমাৰ বৰ্তমান খুলি আছে আমাৰ ভাইটি। ফ্ৰেণ্ডছ একবাৰ আপোনালোকক মটৰটো দেখাই দিম। তো এইটো হ'ল আমাৰ মানে মটৰটো, তো এইটো ফিগাৰ্ডৰ মটৰ হয়। তো ইয়াতে মানে আমি ভাল্ভ লগাই দিছোঁ এটা, মানে এইটো বন্ধ কৰি ল'লে ইয়াতে যদি আমাৰ ইউনিয়নটো ওলায়, আমাৰ দমকলটো মানে ব্যৱহাৰ কৰিব পাৰিব। এইটো হ'ল আমাৰ ফিগাৰ্ডৰ মটৰ। আপোনালোকে দেখিব পাৰিছে, এইটো আমাৰ অন কৰি দিবি। তো ফ্ৰেণ্ডছ আজিৰ কাৰণে প্ৰায় কাম শেষ আমাৰ, একদম 100% বুলি কোৱা যায় কমপ্লিট। তো একবাৰ আপোনালোকক একবাৰ ভিউটো দেখাই দিম। তো এইখিনি দেখা পাইছে না, এইখিনি অলপ বাকী এতিয়া একদম কমপ্লিট টাইম। এইটো ইনলেট আৰু আউটলেট, মানে এইটো মানে ইনলেট হ'ব আৰু এইটো আউটলেট হ'ব। এইটো হ'ল আমাৰ হাইড্ৰলিকৰ কাৰণে।
তো বাকী ইদি কাম শেষ। তো আমি প্ৰায় আমাৰ কাম শেষ আজিৰ কাৰণে এইখিনিয়ে। তো আপোনালোকৰ কাৰণে আৰু এনেকুৱা ভিডিঅ' লাগিলে মই দি থাকিম, মানে যদি প্লাম্বিং আপোনালোকে চাই থাকিব। তো বাকী এইটো ভিউটো একবাৰ দেখা হৈছে না, এইটো আমাৰ গোটেই ফেক্টৰীটোৰ ভিউটো। তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনি, আগন্তুক দিনত আৰু লগ পাম। তো ফ্ৰেণ্ডছ বাই বাই।